গছ এডালৰ সৰ্বোচ্চ বয়স কিমান হ'ব পাৰে অনুমান কৰিব পাৰিবনে 500 বছৰ যুক্তৰাষ্ট্ৰৰ হোৱাইট মাউণ্টেছত এনেকুৱা এডাল গছ আছে যাৰ বয়সৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব পৃথিৱীৰ আটাইতকৈ বয়স্ক গছৰ ওপৰতে আজিৰ এই ভিডিঅ' আহক আৰম্ভ কৰোঁ গছডালৰ বৈজ্ঞানিক নাম হ'ল পাইনাছ লনগিয়াভা গ্ৰেট বেচিন বিচলকোণ পাইন জাতিৰ এই গছডালৰ নাম ৰখা হৈছে মেথুলাছ হ'ল বাইবেলত বৰ্ণিত আটাইতকৈ বয়স্ক চৰিত্ৰটোৰ নাম বাইবেলৰ মেথুলাছৰ বয়স আছিল 969 বছৰ কিন্তু বৃক্ষ মেথুলাছৰ বয়স তাতকৈও বহুত বেছি বিজ্ঞানীসকলে হিচাপ কৰি উলিয়াইছে যে মেথুলাছৰ জন্ম হৈছে যীশুখ্ৰীষ্টৰ জন্মৰ 2832 বছৰ আগতেই অৰ্থাৎ পিৰামিড তৈয়াৰ হোৱাৰ আগতেই গছডালৰ বৰ্তমান বয়স হ'ল 4844 বছৰ এনেধৰণৰ আশ্চৰ্যমূলক বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ' তৎক্ষণাত